Hi everyone. আজি বনাবলৈ লৈছো মই গাজৰ আৰু নাৰিকলৰ বৰফি আৰু তাকে ভাবিছো আপোনালোকক দেখুৱাও কেনেকৈ বনাইছো খুব ইজি হয় এই প্ৰক্ৰিয়াটো আৰু চাওচোন বলক মইনো কেনেকৈ আজি গাজৰ আৰু নাৰিকলৰ বৰফি বনাও এয়া মোৰ নাৰিকল ভাজি হবৰে হৈছে আৰু আপোনালোকে নাৰিকল ভাজোতে এটা কথা মন কৰিব যেতিয়া নাৰিকলখিনি এনেকৈ মানে লাডু লাডু মানে হ'বলৈ ধৰে এইটো লাগি লাগি যেনেকৈ এঠাত লাগি হৈ যায় আৰু ইয়া লাডু হ'বলৈ আৰম্ভ কৰিছে আৰু তেতিয়া আপোনালোকে এইখিনি হ'ল বুলি গম পাব আৰু এতিয়া মই এয়া নমাম আৰু এয়া এতিয়া এখন ডিছত মই অকণমান ঘিউ সানি লৈছোঁ আৰু ইয়াতে এতিয়া নাৰিকলখিনি ভাজি থোৱা নাৰিকলখিনি ইয়াতে এতিয়া দি দিম মানে ঘিউ সানি ল'লে ইয়াতে লাগি নধৰিব সেইকাৰণে অকণমান ঘিউ সানি লৈছোঁ ইয়াতে এয়া কাঢ়ি দিছোঁ এয়া এয়া এতিয়া অকণমান হাতত ঘিউ সানি লৈছোঁ আৰু এতিয়া হাতখনেৰে এনেকৈ অকণমান হেঁচি পেলাই এয়া চেপ দি দিম বৰফিৰ কাৰণে এইটো এতিয়া ইমানটো ডাঠকৈ ৰাখিছোঁ নাৰিকলৰ লেয়াৰটো ইয়াৰ ওপৰতে মই গাজৰৰ লেয়াৰটো দিম আৰু গাজৰখিনি এতিয়া ভাজোহে বাৰু এইখিনি 4টা গাজৰ মই ৰুকি লৈছিলোঁ আৰু এতিয়া মই প্ৰথমতে গেছটো অন নকৰাকৈ কেৰাহীখনত এয়া গাজৰখিনি দি লৈছোঁ এয়া অকণমান ঘিউ দি দিছোঁ মানে স্মেলটো ভাল আহিবৰ কাৰণে ভাল লাগে ঘিউটো আচলতে অপচনেল হয় নিদিলেও হয় কিন্তু ভাল লাগে সেইকাৰণে অকণমান ঘিউ দি দিছোঁ মই ভাল পাওঁ ঘিউ গুণটো আৰু নিদিলেও একো নাই দিবই লাগিব বুলি কথা নাই আৰু গুণটোৰ কাৰণে দিছোঁ আৰু এতিয়া মই গেছটো অন কৰিছোঁ আৰু গেছটো ল' মিডিয়াম ফ্লেমতে মই এতিয়া এইখিনি ভাজি থাকিম নাৰিকলখিনি কমাই থৈছোঁ গেছটো এয়া গাজৰখিনি মোৰ ভজা অলপ অলপ হৈছে আৰু গাজৰখিনি ভাজি দিয়াৰ লগে লগে কালাৰটো অলপ লাইট হৈ যায় আপোনালোকে মন কৰিছে নিশ্চয় আৰু এতিয়া মই অকণমান পানী দি গাজৰখিনি সিজাই ল'ম প্ৰায় আধা কাপমান পানী মই ইয়াত দি দিলোঁ আৰু এতিয়া মই অকণমান ঢাকি থ'ম অকণমান সময়ৰ কাৰণে মোৰ গাজৰখিনি ভালদৰে সিজিছে আৰু আটাইখিনি পানী শুহিলে আৰু ইয়াৰ পিছত এতিয়া মই ইয়াতে চেনিখিনি এড কৰি লওঁ চাহ খোৱা এই সৰু কাপটোৰে আধা কাপ চেনি লৈছোঁ আৰু এতিয়া ইয়াতে চেনিখিনি দি দিছোঁ আৰু এতিয়া মই ইয়াতে অকণমান দিম ইলাচি পাউডাৰ আৰু এইটো অপচনেল হয় নিদিলেও কোনো কথা নাই কিন্তু গুণটো ভাল পাওঁ কাৰণে অকণমান ইলাচি পাউডাৰ দি দিছোঁ এয়া মোৰ গাজৰ ভাজিখিনি হৈ যাব ধৰিছে ইয়াত এয়া চেনিখিনি দিয়াৰ পিছত এয়া আঠাটো আহিছে আৰু এয়া হ'লেই প্ৰায় আৰু ইয়াতে এতিয়া মই দিওঁ অকণমান পাউডাৰ গাখীৰ যিহেতু গৰম পালে লাডু লাডু হৈ যায় আৰু সেইকাৰণে মই লগালগ হেতাখনেৰে সৈতে হেঁচি দিছোঁ সমান পাউডাৰখিনি দিলোঁ ইয়াতে নাৰিকলৰ লেয়াৰটোৰ ওপৰত দি দিলোঁ গাজৰৰ এটা লেয়াৰ কৰি দিলোঁ ইয়াৰ ওপৰতে আৰু এতিয়া প্ৰায় মই এনেদৰে 20 মিনিট বা আধা ঘণ্টামান সময় থৈ দিম তাৰপিছতহে এয়া কাটি মই বৰফিৰ শ্বেপ দিম এয়া মই এতিয়া কাটি আছোঁ বৰফিখিনি প্ৰায় 45 মিনিটমানেই হ'লগৈ এনেকৈ থৈ দিয়া বেলেগ কামত লাগিলোঁ তাৰপিছত এতিয়া এয়া কাটি আছোঁ আৰু এয়া মোৰ নাৰিকলৰ বৰফি ৰেডি হৈ গ'ল কেনেকুৱা লাগিছে বাৰু দেখি জনাবচোন কমেণ্টত আপোনালোকে আৰু আপোনালোকে এবাৰ ট্ৰাই কৰিব এবাৰ বিহুতে বনাবলৈ আৰু উজু হয় ৰেচিপিটো আৰু খায়ো ভাল পাব আপোনালোকে আৰু ইমানতে সামৰণি মাৰিছোঁ আৰু বেছি দীঘলীয়া কৰিলে আপোনালোকেও আমনি পাব আৰু শেষত চাই জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল